চুলি হিট কৰাতে কেই টকা ল'লে আপোনাৰ 1600 টকা গ'ল মোৰ 1600 টকা 1600 টকা দি চুলি হিট কৰাইছে আৰু যিজনে শুদ্ধ উত্তৰ ক'ব সেইজনৰ নামটো মই নেক্সট ভিডিঅ'ত কৈ দিম এফালে মাইনা বহি আছে মাইনা এফালে চাই দে তবে বাই বাই কৈ দে বাই বন্ধুসকল আজি নেক্সট দিন হয় আৰু আজিও ৰাতিপুৱাটো বাগানত আহি গ'লোঁ যিহেতু মই আপোনালোকক কালি কৈছোঁৱেই পাতলপ ছিঙিব থাকি গ'ল আৰু দেখুৱাইছোঁ কালি ভোক লগাৰ কাৰণে সোনকালে গুচি গ'লোঁ আৰু যিবিলাকে কালিৰ ব্লগটো চোৱা নাই গৈ চাই আহক তেতিয়াহে গম পাব কালিৰ ব্লগটোত কি হৈছে আৰু আজিৰ ভিডিঅ'টো এইখিনিৰ পৰাই আৰম্ভ কৰিছোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে মই ৰমেন আপুনি চাই আছে ৰমেন জি আছাম আপুনি যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক তেলৰ পেকেট এটা লগাই লওঁ এইটো কি তেল গম পাইছেনে হিংমংগা টকীয়া পেকেটৰ তেল এই তেলটো লগাই লওঁ এতিয়া বাগানত জোক বহুত আছে এই তেলটো লগালে জোকে নাখায় মানে ইয়াৰ গোন্ধৰ কাৰণে জোক নাহে জোক দূৰণিৰ পৰাই আঁতৰি যায় ভৰিত নুঠে এতিয়া পেকেট এটা লগাই লওঁ আৰু সোমাই যাওঁ বাগানত পাত ছিঙিবলৈ A few moments later. বন্ধুসকল এতিয়া চাহ খাই লওঁ মাইনাই চাহ লৈ আহিছে মানে যোনখন বাগানত ৰাতিপুৱা ছিঙি আছিলোঁ য'ৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ সেইখন বাগান পৰা গুচি আহিলোঁ ভিডিঅ' চিডিঅ' নকৰিলোঁ কাৰণ বৰষুণ পুৰা দি আছে চব গোটেই পানীয়ে পানী সেইকাৰণে ভিডিঅ' চিডিঅ' নকৰিলোঁ এতিয়া ঘৰৰ ওচৰত আহিছোঁ মানে ঘৰৰ ওচৰত বাগানত এডোখৰ ছিঙি আছোঁ এই মানুহ ঘৰত পাত ছিঙি আছোঁ যিঘৰ মানুহে তলা মাৰি থোৱা আছে মালিক চালিক নাই আৰু বাগান এইফালে এনেকুৱা আছে আৰু এতিয়া বৰষুণ চৰষুণ পৰি আছে কি হয় নাজানো ছিঙো নে নিছিঙো চাহ তাহ খাই লওঁ তাৰপিছতে দেখা যাব কি হয় কি নাই মাইনাই চাহ লৈছে চাহ খাই লওঁ মাইনাই চাহ বাকিলে চাহ আৰু বিস্কুট এতিয়া ফটকত চাহ তাহ খাই লওঁ বৰষুণো দি আছে গাখীৰ চাহ মজা লাগিব খাই তাৰপিছত দেখা যাব কি হ'ব ভিডিঅ'টো মাজতে আপোনালোকৰ হাথৰতে দিছোঁ আৰু হাথৰটো শুদ্ধ উত্তৰ কোনে দিব পাৰে আৰু এতিয়া হাথৰটো কৈছোঁ শুনক মই ভাত পানীও নাখাওঁ আৰু দৰমহাও নলওঁ তথাপিও আপোনাৰ ঘৰৰ সম্পূৰ্ণ পঢ়াই দিওঁ কওকচোন বাৰু মই কোন শুনিলে এতিয়া শুদ্ধ উত্তৰটো তলত কমেণ্ট বক্সত কমেণ্ট কৰক আৰু যিজনে শুদ্ধ উত্তৰ ক'ব সেইজনৰ নামটো মই নেক্সট ভিডিঅ'ত কৈ দিম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক A few moments later. চাহ তাহ খাই 1-1.5 ঘণ্টামান বহি আছোঁ কিন্তু বৰষুণে এৰাৰ নামেই লোৱা নাই দিয়ে আছে মই গম পাইছোঁ আজি আৰু পাত ছিঙা নহ'ব সেইকাৰণে জাপিটো লৈ আৰু গুচি আহিলোঁ এনেই জাপি আছে কিন্তু বৰষুণ জাক পৰি থাকিলে বৰষুণ জাক দি থাকিলে মোৰ ছিঙিবলৈ মন নাযায় বৰষুণ জাক এৰি দিলে ছিঙিলোঁ হয় কিন্তু এৰিবলৈ নামেই লোৱা নাই আৰু মোৰ ঘৰ অহা 1 ঘণ্টামান হ'ল এতিয়া আকৌ বৰষুণ জাক এৰি দিলে কিন্তু এতিয়া আৰু ছিঙিবলৈ সময় নাই 2টা বাজি পাৰ হ'ল চাগে 2টা বাজি পাৰ হ'ল 2:30 মানে বাজিব এতিয়া আৰু কি ছিঙিম আৰু এতিয়া ভাত খাই লওঁ ভোক লাগিছে হয় নাই মানে আমি এতিয়া ভাত খাই লওঁ আপোনালোকো দেখোন চাই থাকক এতিয়া ভাত খাই লওঁ এয়া মাইনাই ভাত বাঢ়ি লৈ আহিছে দালি চালি দিলে এইটো কি পটল ফ্ৰাই আলু পিটিকা দালি ভাত এইবিলাকে আৰু এইটো মাইনাৰ আৰু এয়া পানী এতিয়া খাই লওঁ বন্ধুসকল খাই বৈ ৰাস্তাৰ ফালে ওলাই আহিলোঁ কালিৰ জেগাতে পোষ্টপত বহি আছোঁ এফালে ঝাপৰি এটা বহি আছে বাইদেউ তাৰপিছতে আমাৰ হিৰো এটা আহিছে আজি কালি নতুন চুলি হিট কৰা আহিছে এফালে মাইনা বহি আছে মাইনা এফালে চাই দে চুলি হিট কৰাতে কেই টকা ল'লে আপোনাৰ 1600 টকা গ'ল মোৰ 1600 টকা 1600 টকা দি চুলি হিট কৰাইছে মই 1600 টকা পালে এবছৰৰ কাৰণে মানে ৰিচাৰ্জ কৰিলোহেঁতেন 2 GB ডাটাৰ ৰিচাৰ্জ এটা মানে ভিডিঅ' চিডিঅ' আপলোড দিবলৈ আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ত আজিলে বাই বাই চবে বাই বাই কৈ দে বাই